আমাৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট, বিটিএডি জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু কোকৰাঝাৰ প্ৰেছ ক্লাব তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি এখন চৰকাৰ যদি চলাব লাগে, এখন চৰকাৰ যদি পূৰ্ণাংগ এটা চৰকাৰ হিচাপে ৰূপ দিব লাগে, আমি সচৰাচৰ জানো যে এখন চৰকাৰ যদি হ'ব লাগে তাত লেজিসলেচাৰ থাকে, এক্সিকিউটিভ থাকে, জুডিচিয়াৰী থাকে। তাৰ লগতে আমি যেহেতু আমি মিডিয়াৰ ফ'ৰ্থ পিলাৰ অফ দি ছ'চাইটি বুলি কোৱা হয়, আমি মিডিয়াক বাদ দি এখন পূৰ্ণাংগ এটা চৰকাৰ আমি দেখিবলৈ পোৱা নাযায় আৰু দেখিবলৈ সক্ষম নহয়। নিশ্চয় আমি লেজিসলেচাৰ থাকিব পাৰে, তাত আমি এক্সিকিউটিভ কৰা কামো হ'ব পাৰিব আৰু তাত জুডিচিয়াৰীও থাকিব। সেইখিনি আমি কেনেকৈ ইনফৰমেশ্যনবিলাক পাব্লিকৰ মাজত আমি নিব পাৰে, সেই এটা সংস্থাটো হ'ল আমাৰ প্ৰেছ মিডিয়া। গতিকে প্ৰেছ মিডিয়াক এৰি আমি আমাৰ চৰকাৰ এখনত চৰকাৰ এখনত তাত বহুত ডিপেণ্ড কৰে। গতিকে চৰকাৰ এখনত ছাকচেছ কৰা, চৰকাৰ এখনত সমাজখনৰ কিছু অভাৱ, সমাজখনৰ কিছু কৰিবলগীয়া কাম, সেই সমাজখনৰ অভাৱ আৰু কৰিবলগীয়া কামবিলাক সঁচাকৈ আমাৰ ৰাইজে ৰিপ্ৰেজেণ্টেটিভ যিসকল ব্যক্তিক পাব্লিকে ৰিপ্ৰেজেণ্ট কৰি পেলাই পঠাই দিছিলে, তেখেতসকলক বাদে আমাৰ যিহেতু প্ৰেছ মিডিয়া আছে, যিবিলাক সাংবাদিক বন্ধু আছে, সঁচা সেই সমস্যাবিলাক সমাধানৰ এটা বা সেই সমাজখনৰ সমস্যাবিলাক সমাধান কৰাত বা সঁচাকৈয়ে আমাৰ সাংবাদিক বন্ধুসকলে উত্থাপন কৰে। গতিকে মই এই চেগতে ক'ব বিচাৰিছোঁ, আজিৰ যিহেতু এই গ্লবেলাইজেশ্যনৰ যুগত, আজিৰ এই 4G যুগত আমাৰ সমাজখন আমি কেনেকৈ ঠিক কৰিব লাগে আৰু আমাৰ সমাজখনত থকা যিবিলাক সাংবাদিক বন্ধুসকল আছে, তেখেতসকলৰ ৰোল বহু ইম্পৰ্টেণ্ট। গতিকে সমাজখনৰ হিষ্টৰী, গভৰ্ণমেণ্টৰ হিষ্টৰী সদায় সাংবাদিকসকলৰ যে ৰোল, সেই ৰোলটো নিশ্চয় আমি পাবলৈ সক্ষম হ'ব লাগিব। তাৰ মাজতে আমি সময়ে সময়ে আমাৰ সমাজখনত বিশেষকৈ আমি বিটিএডিৰ কথা, বিটিআৰৰ কথা আমি আমাৰ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনক মই ধন্যবাদ দিছোঁ এটা কাৰণতো, সেইদিনাখন আমাৰ কোকৰাঝাৰত যেহেতু আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিয়া হ'ল, ধন্যবাদ এই কাৰণে দিছোঁ কাৰণ যিকোনো কাম কৰিব যাওঁতে কামটো কৰাৰ আগত আমি কাম নিজে শিকি ল'ব লাগিব।
নিজে শিকিব পাৰিলেহে, নিজে জ্ঞান আহৰণ কৰিব পাৰিলেহে সেই জ্ঞানৰ যেটো ভঁৰাল, সেই জ্ঞানটো আনক দিবলৈ আমি সক্ষম হ'ব পাৰিম। আমাৰ সমাজখনত এতিয়া বহু সাংবাদিক ওলাইছে। আমাৰ সমাজখনত এতিয়া এনেকুৱা সাংবাদিক ওলাইছে যে আমি এতিয়া গুলি শেষ কৰিব নোৱাৰো। প্ৰতিজন হাতে হাতে বা প্ৰতিজন ব্যক্তি আজি সাংবাদিক হিচাপে নিজকে স্বীকৃতি দিবলৈ চেষ্টা কৰে। আমি সঁচাকৈ তেনেকুৱা সাংবাদিকৰ পৰা সমাজখন আমাৰ এই চৰকাৰখন কেনেকৈ আমি লাভ কৰিব পাৰিম, তাক নজৰ দিব লগা আমাৰ এছ'চিয়েশ্যন, ডিপাৰ্টমেণ্ট, প্ৰেছ ক্লাব সকলোৱে অলপ তাত এটা চকু দিবলগীয়া বহুখিনি কথা থাকে। গতিকে আমি নিশ্চয় আমাৰ যিসকল ব্যক্তি আজি সাংবাদিকতাটো নিজৰ প্ৰফেশ্যনেল হিচাপে বাছি লৈছে, যিসকল ব্যক্তি আজি সাংবাদিকতা কৰি নিজৰ ঘৰখন চলাইছে, যিসকল ব্যক্তি আজি সাংবাদিকতা কৰি নিজৰ ঘৰখন লগতে সমাজখনৰ যে অভাৱ, সেই অভাৱটো পূৰণ কৰাৰ এটা অৰিহণা যোগাইছে, তেখেতসকলক আমি চৰকাৰীভাৱে চৰকাৰী চকু দিয়াৰ প্ৰয়োজন আছে বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ চৰকাৰে যদি তেখেতসকলৰ যি অৰিহণা, সেই অৰিহণাটো যদি আমি স্বীকৃতি দিওঁ, তাত আমি বহু সমস্যা হিচাপে সমাজখনত থাকি যাব। গতিকে এই সময়ত মই সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে আহি থকা দিনত সাংবাদিকতা কৰাও বহুত চেলেঞ্জিং এটা সময় আহি পৰিছে। ঠিক যেনেকৈ আজিৰ যুগত প্ৰিণ্ট মিডিয়াত যেনেকৈ আমাৰ যিসকল ব্যক্তি প্ৰিণ্ট মিডিয়াত কাম কৰি আছে তেখেতসকলে গম পায় এটা সময়ত আমাৰ টাউনে গাঁৱে যেনেকৈ পিচিঅ'বিলাক চলিছিল, আজি যেনেকৈ মোবাইল অহাৰ লগে লগে পিচিঅ'বিলাক নচলা হৈ গৈছে, ঠিক তেনেদৰে আমাৰ প্ৰিণ্ট মিডিয়াত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে যুগৰ লগত খাপ যদি খাব লাগে, আমি যুগৰ লগত চেলেঞ্জ কৰি নিজক আগবঢ়াই দিয়া, নিজক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিব লাগিব। সঁচাকৈ শলাগ ল'ব লাগিব বিটিভি এৰিয়াত সাংবাদিকতা এটা ইনভাইৰনমেণ্ট আগতে নাছিল। আমাৰ বিটিভি এৰিয়াত এতিয়াও কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যেনেকৈ ইম্পৰ্টেঞ্চটো পোৱা যায়, তাৰ বাবে কিছু ডিষ্ট্ৰিক্টৰ যিবিলাক প্ৰেছ ক্লাব আছে, সেই প্ৰেছ ক্লাববিলাকৰ ইম্পৰ্টেঞ্চটো এতিয়াও বহুখিনি কম বুলি মই ক'ব বিচাৰিছোঁ। কাৰণ আমি অলপ কৰিবলগীয়া কাম যিবিলাক আছে, সেই কামবিলাক মই ডিপাৰ্টমেণ্টৰ যেতিয়াৰ পৰা ইনচাৰ্জ হিচাপে ডিপাৰ্টমেণ্টত চোৱা চিতা কৰাৰ দায়িত্ব দিয়া হ'ল, সেইদিনাখনৰ পৰা মই চালোঁ
যে ডিপাৰ্টমেণ্টত কৰিবলগীয়া বহু কাম আছে। প্ৰতিটো ডিষ্ট্ৰিক্টত এতিয়া প্ৰেছ ক্লাবৰ ডিছকাশ্যন কৰিবলগীয়া বহিবলৈ এটা জাগা এতিয়াও বহু আমাৰ সাব ডিভিজন লেভেলত অভাৱ। সেই অভাৱবিলাক যদি আমি পূৰণ কৰিব নোৱাৰোঁ, আমাৰ মাজত যদি ডিছকাশ্যন নাই, আমাৰ মাজত যদি বহিবলৈ এটুকুৰ যদি ঠাই নাই, কৰিবলৈ আমি কেনেকৈ কাম কৰিম? গতিকে সেই ব্যৱস্থা আমি এইবাৰ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা পাতা হৈছে যে আমি যিমান পাৰোঁ মিডিয়া ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট আপগ্ৰেড কৰাৰ লগতে আমাৰ সাংবাদিক বন্ধুসকলক যেনেকৈ আমি সহায় সহযোগিতা দিব পাৰোঁ তাৰে ব্যৱস্থা ইতিমধ্যে মই সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতে কথা দিছে নিশ্চয় ইয়াৰ বিষয়ে তেখেতে আলোচনা কৰিম বুলি কৈছে। আৰু আমি আহি থকা দিনত